নমস্কাৰ বন্ধুসকল, আছামিজ ৱৰ্ল্ড ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম হাতৰ নখৰ আকৃতিৰ বিষয়ে। হয় বন্ধুসকল, আপুনি এজন ব্যক্তিৰ হাতৰ নখৰ আকৃতি চাই ব্যক্তিজনৰ আচাৰ ব্যৱহাৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে জানিব পাৰিব। লগতে মই এই ভিডিঅ'টোত ক'বলৈ গৈ আছোঁ যে কেনেকুৱা ধৰণৰ নখৰ আকৃতি শাস্ত্ৰৰ মতে ভাগ্যশালী হয়। তেন্তে আহক জানো আজি নখৰ আকৃতিৰ বিষয়ে। যোন ব্যক্তিৰ হাতৰ নখৰ আকৃতি সৰু আৰু চেপেটা, সামুদ্ৰিক শাস্ত্ৰ অনুসৰি এনে লোক বহুত সাধাৰণ ব্যক্তি। এনে নখৰ আকৃতিৰ ব্যক্তিয়ে সফলতা পাবলৈ বহুতো সংঘৰ্ষ কৰিবলগীয়া হয়। কিন্তু এনে ব্যক্তিৰ এটা ভাল কথা এইটো যে এওঁলোকৰ কোনো বস্তু বিশেষ বুজি পোৱাৰ অদ্ভুত ক্ষমতা থাকে। এনে লোকৰ তাৰ্কিক ক্ষমতা আৰু শিকাৰ পদ্ধতি অন্য লোকৰ পৰা পৃথক হোৱা দেখা যায়। এনে লোকে কোনো কাম শিকিলে বা কৰিলে নিষ্ঠাৰে কামটো সম্পূৰ্ণ কৰিহে এৰে। এনে নখৰ আকৃতিৰ ব্যক্তিয়ে কাল্পনিক জগতত থাকি ভাল পায়। এওঁলোকৰ জীৱনসংগীৰ লগত সংসাৰ সুন্দৰ হয় আৰু সন্তানেও এওঁলোকৰ কথা শুনে। শাস্ত্ৰৰ অনুসৰি যি ব্যক্তিৰ হাতৰ নখৰ আকৃতি দীঘল আৰু বহল হয়, এনে ব্যক্তি শান্তিপ্ৰিয় হয়। এনে ব্যক্তিয়ে যিকোনো কাৰ্য ভাবি চিন্তি কৰে। এনে লোকক আপুনি যি কামেই কৰিবলৈ নিদিয়ক, তেওঁলোক সদায় কামটো কৰিবলৈ তৎপৰ হৈ থকা দেখা যায়। এনে লোকৰ এটা বিশেষ গুণ হৈছে যে যিকোনো কাম প্ৰথমবাৰ কৰিলেও এওঁলোকে কৰা কামত ভুল হোৱা দেখা নাযায়। এনে লোক সদায় সন্তুষ্ট হৈ থকাৰ লগতে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰে। যাৰ নখৰ আকৃতি দীঘল আৰু বহল, তেনে লোকৰ আয় কম হওক বা বেছিয়ে হওক, তাক কেনেকৈ মেনেজ কৰিব লাগে এওঁলোকে ভালকৈয়ে জানে। দেখিবলৈ সুন্দৰ আৰু নিজৰ মিঠা কথাৰে সকলো ব্যক্তিকে আকৰ্ষিত কৰা গুণ এওঁলোকৰ দেখা যায়। শাস্ত্ৰ অনুসৰি এনে লোকক সাধাৰণ ব্যক্তিতকৈ ওপৰত স্থান দিয়া হৈছে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি তৃতীয় আকৃতিৰ নখৰ বিষয়ে জানো আহক। যাৰ নখৰ আকৃতি সৰু হোৱাৰ লগতে ছাল ওপৰত থকা আৰু নখ ভিতৰলৈ সোমোৱা, এনে লোকে কোনো সিদ্ধান্ত, সেইটো ডাঙৰেই হওক বা সৰুৱেই হওক, যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত এওঁলোক ভয়ভীত হৈ পৰে আৰু কি কৰিব নকৰিব বুজিব নোৱাৰে। এনে লোক চতুৰ আৰু বুদ্ধিমান হয়, কিন্তু তেওঁলোকে বেছি কথা কোৱা পচন্দ নকৰে। এনে লোকক সদায় লিমিটেড কথা কোৱা দেখা যায়। এওঁলোকে অন্য ব্যক্তিতকৈ কোনো পৃথক কাম কৰি ভাল পায়। এনে ব্যক্তি কোনো বিশেষ কলাত পাৰ্গত হোৱা দেখা যায় আৰু এনে বিশেষ কলাৰ বাবে সমাজ, পৰিবাৰ, বাণিজ্য সকলো ক্ষেত্ৰত মান যশ ইত্যাদি পোৱা দেখা যায়। এনে লোকে বুদ্ধিমত্তাৰ জৰিয়তে কোনো শ্ৰেষ্ঠ পদত অধিষ্ঠিত হোৱা দেখা যাব পাৰে। শাস্ত্ৰ অনুসৰি চতুৰ্থ আকৃতিৰ বিষয়ে কোৱা হৈছে যে যিবোৰ ব্যক্তিৰ নখৰ আকৃতি সমান মাত্ৰাত দীঘল আৰু বহল হয়, এনে লোক বহুতো সামাজিক হয়। এনে লোকে সামাজিক কামত নিজৰ সহযোগিতা পছন্দ কৰে। এনে লোকে নতুন মানুহৰ লগত কথা পতা, মতৰ আদান প্ৰদান কৰা পছন্দ কৰে। এনে লোকৰ মুখৰ মিঠা মাতৰ বাবে অচিন ব্যক্তিও অতি সোনকালে বন্ধু হৈ পৰে। দেখা যায় যে এনে নখৰ আকৃতিৰ ব্যক্তিৰ ভাগ্য 30 বছৰৰ পাছত উদয় হোৱা আৰম্ভ হয় আৰু নিজৰ কৰ্মদক্ষতাৰ বাবে জীৱনত আগুৱাই যায়। শাস্ত্ৰ অনুসৰি এনে ব্যক্তিৰ ভাগ্যাংশ 80% বুলি কোৱা হৈছে। যি ব্যক্তিৰ নখৰ আকৃতি দীঘল কম আৰু বহল বেছি, লগতে যদি সমান নহয়, তেন্তে বন্ধুসকল, শাস্ত্ৰ অনুসৰি এনে ব্যক্তিৰ পৰা বহুতো সাৱধান থাকিব লাগে। এনে ব্যক্তি এনে হোৱা দেখা যায় যে নিজৰ স্বাৰ্থৰ বাবে যিকোনো মানুহৰ লগত অন্যায় হ'লেও কৰিবলৈ সাজু থাকে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শাস্ত্ৰ অনুসৰি কোনটো নখৰ আকৃতি 100% ভাগ্যশালী। শাস্ত্ৰ অনুসৰি দুটা আকৃতি 100% ভাগ্যশালী বুলি কোৱা হয়। প্ৰথম আকৃতিটো হৈছে দীঘল আৰু পাতল আৰু দ্বিতীয়টো হৈছে গোল। যদি আপোনাৰ নখো পাতল, দীঘল আৰু গোল আকৃতিৰ হয় আৰু লগতে মিহি হয়,
দেখিবলৈ যদি গুলপীয়া বা ৰঙাৰ লগতে লালিমা ধাৰণ কৰা হয় তেন্তে শাস্ত্ৰ অনুসৰি আপোনাক কোৱা হৈছে ভাগ্যশালী। বন্ধুসকল, মই ইয়াত আপোনাক ক'ব বিচাৰিছোঁ যে দীঘল আৰু পাতল বা গোল আকৃতিৰ নখ আপুনি বহুত দেখিব পাৰে, কিন্তু যিবোৰ ব্যক্তিৰ নখৰ আকৃতি পাতল, দীঘল আৰু গোল হোৱাৰ লগতে গুলপীয়া বা ৰঙা ৰং ধাৰণ কৰা হয় আৰু তাত কোনো প্ৰকাৰৰ খহটা নাথাকে, এনে ব্যক্তিক শাস্ত্ৰ অনুসৰি ভাগ্যশালী কোৱা হৈছে। এনে লোক বুদ্ধিমান হোৱাৰ লগতে আত্মবিশ্বাসী হোৱা দেখা যায়। সাধাৰণতে দেখা যায় এনে ব্যক্তি কম পৰিশ্ৰমত শ্ৰেষ্ঠতা কৃতকাৰ্য লাভ কৰে। আশা কৰিছোঁ মোৰ দ্বাৰা কোৱা কথাবোৰ আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।